হেল্ল' গাইজ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি মানে পথাৰত অলপ স্প্ৰে মাৰিবলগীয়া আছিলে আৰু খেতিপথাৰবোৰ প্ৰায় পোকে খাই অলপ অনিষ্ট কৰিছে। তাকে স্প্ৰে কৰোঁগৈ বুলি ভাবিলোঁ পথাৰত, আৰু লগতে ভিডিঅ' এটা কৰোঁ। আৰু এই স্প্ৰেটো লগত লৈ ল'ব লাগিব। এই খালটোৰ পানীটো ভৰাব লাগিব স্প্ৰেটোত, আৰু এই ঔষধটো মিক্স কৰিব লগত। আৰু স্প্ৰে মাৰ চাবলৈ মোৰ ভাগিন আৰু মোৰ ল'ৰাটো আহিলে মোৰ লগত। কীটনাশক ঔষধটো এতিয়া মিলাই ল'ব লাগিব, আৰু ইয়াত 2 চামুচ কীটনাশক ঔষধ দিয়া হ'ল। ঔষধ মিলাই হৈ গ'ল, এতিয়া জাষ্ট মাৰিবগৈ লাগে আৰু ধুনীয়াকৈ স্প্ৰে কৰোঁগৈ। ৰোৱাবিলাক দেখিছেনে গাইছ? পূৰা এফালৰ পৰা আধা ৰোৱা নাইকিয়াই নিচিনা হৈ আছে, আৰু কিছুমান গছবিলাক পোকে পূৰা খাই দিছে। 2025 চনটো মানুহবিলাকৰ একেবাৰে বেয়া। খেতিপথাৰত পানী নাই, খৰাং বতৰ, তেনেকৈ মটৰ লগাই পানী সিঁচি ভৰিবলগীয়া হ'ল। আকৌ এতিয়া পোকৰ উপদ্ৰৱ বাঢ়িছে। আৰু দিনবোৰ যেন যিমানে আগবাঢ়িছে, মানুহবিলাকৰ সিমানেই বিপদে আগ্নেউচি ধৰিছে। সিটো পোক চোৱা, এনেকুৱা পোক ঢেৰ আছে এতিয়া পথাৰত। আপোনালোকৰ ফালে এনেদৰে পোকে ধৰিছেনে বাৰু পথাৰত? যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।